নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহি আপোনালোকৰ ওচৰ পাইছোঁহি আৰু আজি লৈ আহিছোঁ গোৱালপাৰাৰ পৰা মনীষা আহমেদে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতাৰ বিষয়ে বিৱৰি কোৱাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব আৰু ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন শুনো মনীষাৰ লগতনো কি ঘটিলে মনীষাৰ ঘৰত 4জন ব্যক্তি মাক দেউতাক বায়েক আৰু তাই মনীষাৰ বায়েকৰ বিয়া হোৱা দিন হ'ল আৰু বায়েকৰ 2টা সন্তানো আছে ডাঙৰজনী ছোৱালী 5 বছৰীয়া আৰু সৰু ল'ৰাটো 3 বছৰীয়া এবাৰ মনীষাৰ বায়েকে ঘৰলৈ কেইদিনমান থাকিবলৈ বুলি আহিলে আৰু বায়েক আহিছে বুলি দেউতাক মাকৰো বিৰাট ফূৰ্তি নাতিনীয়েক 2টা কেইদিনমান থাকিব বুলি তেওঁলোকৰ গাত একেবাৰে তৰণিয়েই নাই কি খাই ভাল পায় কি কৰি ভাল পায় সকলোখিনি যা যোগাৰ কৰি থৈছে মনীষাৰ বায়েকো আহিলে আৰু অহাৰ পাছত মনীষা আৰু বায়েকে মানে একদম লেঠাৰি নিচিগাকৈ কথা পাতিছে ক'ত কি হ'ল মনীষাই গোটেই গাঁৱৰ কথা কৈছে বায়েকক কাৰ কি হৈছে বায়েকেও নিজৰ সংসাৰৰ কথা তাইৰ লগত ডিছকাছ কৰিছে তেনেতে বায়েকলৈ এটা ফোন আহিলে আৰু ফোনটোত বায়েকৰ আগৰ মানে যেতিয়া বায়েকে পঢ়ি আছিলে হোষ্টেলত থকা এজনী ৰুমমেটে ফোন কৰিছে তাই বয়সত বায়েকতকৈ 2 বছৰমান সৰু হ'ব কিন্তু দুয়োজনৰে বিৰাটেই মিল তাইৰ ঘৰ আকৌ ধুবুৰীত তেতিয়া তাই ফোন কৰি ক'লে যে মই কিবা এটা কামত আচলতে গুৱাহাটীলৈ আহিছিলোঁ এতিয়া ঘৰলৈ উভতি যাবৰ সময় হ'ল কিন্তু ভাবিছোঁ যোৱাৰ আগতে এৰাতি তোমালোকৰ ঘৰত থাকি যাওঁ মনীষাৰ বায়েকৰ আকৌ বিয়াও গোলাঘাটতেই হৈছে গতিকে গোৱালপাৰাতেই হৈছে গোৱালপাৰাত থাকে তেওঁলোক আৰু গতিকে বন্ধুগৰাকীয়ে ভাবিলে যে বায়েক যিহেতু ঘৰত আছে গোৱালপাৰাত সোমাই যাব তেতিয়া বায়েকে ক'লে যে বঢ়িয়া কথা তোকো মই বহুত দিন দেখা নাই মোৰ ল'ৰা ছোৱালীকেইটাকতো তই দেখাই নাই পিছে মই এতিয়া মাহঁতৰ ঘৰতহে আছোঁ গতিকে তই আমাৰ ঘৰলৈকে আহিবি তাই আকৌ মাহঁতৰ ঘৰটো চিনিও পায় আৰু বেছি দূৰো নহয় বায়েকৰ বৰ্তমান ঘৰৰ লগত গতিকে লগৰজনী ক'লে ঠিক আছে মই সন্ধিয়া প্ৰায় 5:30 বজাত গৈ তহঁতৰ ঠাইটুকুৰ পাই যামগৈ সেইবুলি ফোনটো থোৱাৰ লগে লগে মনীষাৰ বায়েকে ঘৰত সকলোকে ক'লে যে তাই এগৰাকী পুৰণা বন্ধু এৰাতি থাকিবৰ কাৰণে আহিব আৰু দেউতাকেও কথাটো শুনাৰ লগে লগে বজাৰলৈ যাবলৈ উৎপাত লগাইছে দেউতাকৰ কথা হ'ল ঘৰলৈ যিহেতু আলহী আহিব গতিকে মাছ মাংসৰে ভালকৈ এসাঁজ খাব লাগিব সেইবুলি দেউতাক ওলাই গ'ল আৰু বজাৰৰ পৰা লোকেল মুৰ্গী আৰু সৰু মাছ লৈ আহিছে আৰু মানে কণমানিকেইটাৰো বিৰাট ফূৰ্তি মাহীয়েক এজনী আহিব নেদেখা মাহী এজনী আহিব হয়তো চাগে কিবা কিবি লগত লৈও আহিব গতিকে তাহাঁতিও বিৰাটেই মানে চিকুৰি ফুৰিছে আৰু ঘৰখনত মনীষাই ঘৰ চৰবোৰ অলপ চাফা কৰিছে বায়েকেও তাইক মানে কামত সহায় কৰি দিছে সন্ধিয়া প্ৰায় 5:30 বজাত মনীষাৰ বায়েকৰ বন্ধুগৰাকী আহি পালেহি আহি পোৱাৰ পিছত মাকে চাহৰ যোগান ধৰিলে আৰু চাহ জলপান খোৱাৰ পাছত তেওঁলোকে বিভিন্ন ধৰণৰ কথা পাতিবলৈ ল'লে আৰু কথা পাতি থকাৰ মাজতে মনীষাই অৱশ্যে কিবা এটা বেয়া গোন্ধ পাইছে ঘৰখনত তাই ভাবিছে ইমান ধুনীয়াকৈ ঘৰ চাফা কৰিছোঁ আৰু ধূপ ধূনাও জ্বলাইছোঁ তাৰপিছতো কিহৰ কাৰণে এই গোন্ধটো আহিছে সেইবুলি তাই আকৌ গৈ খিৰিকী চিৰিকীবোৰ বন্ধ কৰিছে মানে যাতে বাহিৰৰ পৰা যদি আহিছে গোন্ধটো সেই গোন্ধটো যাতে নহা হওক আৰু তাৰপিছতেই আকৌ তেওঁলোকে কথা পতা আৰম্ভ কৰিছে আৰু মনীষাৰ বায়েকৰ সৰু ল'ৰাটো ইতিমধ্যে শুই পৰিলে মানে সন্ধিয়া 7মান বজাতেই শুইছে কিন্তু নিশা প্ৰায় 8:30 বজাত সি বৰ উৎকট চিঞৰ এটা মাৰি সাৰ পাইছে আৰু চিঞৰি সি মানে উৰাই ঘূৰাই কান্দিবলৈ লৈছে মানে কান্দিয়ে আছে মাকে সুধিছে কি হ'ল বাবা কিয় কান্দিছা ককাকে সুধিছে আইতাকে নিচুকাবলৈ চেষ্টা কৰিছে নাই সি কোনো কথা শুনা নাই কেৱল কান্দিছে আৰু বহুত দেৰি থকাৰ পিছত ককাকে কি কৰিলে কোচত লৈ তাক ঘৰৰ পৰা বাহিৰলৈ লৈ গ'ল আৰু বাহিৰলৈ গৈহে ল'ৰাটো অলপ শান্ত হৈছে আৰু তেনেতে মাকৰো ভাত পানী বনাই হ'ল নিশা প্ৰায় 9:30 বজাত সকলোৱে বহি ভাত খাইছে ভাত খাওঁতেও মানে বিৰাট কথা ওলাইছে আৰু পুৰণা কথা হোষ্টেলৰ কথা গতিকে বিৰাট এটা ধুনীয়া পৰিৱেশ মনীষাৰ আকৌ সোনকালে ভাত খাই হ'ল সেয়েহে তাই নিজৰ ৰুমলৈ গ'ল তাই ৰুমত সোমোৱাৰ লগে লগে সেই উৎকট গোন্ধটো তাই আকৌ পাইছে যেন বহুত দিন জোতা মোজা নোধোৱাকৈ থোৱা লেতেৰা মোজা ৰুমত পৰি আছে আৰু তাই ইফালে সিফালে চাইছেও কিজানি সঁচাকৈ কিবা মোজা চোজা পৰি আছে নেকি ইমান পচা গোন্ধাইছে মানে তাৰপিছত তাই যিটো বস্তুৱে হাত দিয়ে যিটো বস্তুৱে নাকৰ ওচৰলৈ আনি গোন্ধ ল'বলৈ লয় সেই বস্তুটোৱে গোন্ধাইছে আচৰিত ধৰণে গোটেই ঘৰখন মানে তাই গোন্ধ পাইছে আৰু লগে লগে তাই ৰুমৰ পৰা ওলাই দেউতাকৰ ওচৰলৈ গ'ল দেউতাকৰ ইতিমধ্যে ভাত খাই হৈছিলে তেতিয়া দেউতাককো কথাটো ক'লে দেউতাকেও তেতিয়া ইফালে সিফালে চাইছে গোন্ধ লৈছে যে হয় সঁচাকৈ কিবা উৎকট এটা গোন্ধ পাইছে আৰু সেই মানে কথাবোৰ চলি থাকোঁতে বায়েকো আহি পালেহি ৰুমলৈ বায়েকে তেতিয়া সুধিলে কি হ'ল তহঁতে কি ফুচফুচ কৰি আছ তেতিয়া মনীষাই ক'লে যে ঘৰটো বৰ বেয়া গোন্ধাইছে কিবা গেলা গোন্ধাইছে কিবা যেন পচিছে তেতিয়া মনীষাৰ বায়েকে ক'লে যে হয় গোন্ধটো ময়ো পাইছোঁ কিন্তু তহঁত অলপ মনে মনে থাকচোন ইমান চিঞৰ বাখৰখন নকৰিবি
তেতিয়া মনীষাৰ দেউতাকে অলপ আচৰিত হ'ল, বায়েকে কিয় তেনেকৈ কৈছে। তেতিয়া বায়েকে মনীষাক তাইৰ ৰুমলৈ লৈ গ'ল, দেউতাকো গৈছে, আৰু ৰুমৰ দৰ্জাখন বন্ধ কৰি বায়েকে তেতিয়া মনীষাক কৈছে যে এই গোন্ধটো আমি আগতে হোষ্টেলত পাওঁ। যেতিয়াই মোৰ লগৰ এই ছোৱালীজনী আমাৰ ওচৰে পাজৰে থাকে তেতিয়া আমি এই গোন্ধটো পাওঁ। আচলতে তেতিয়া মানে কি হৈছিলে, তাইৰ লগত কিবা এটা ঘটনা ঘটিছিলে। তাই নিশা কাৰোবাক দেখা পায়, সপোনত কিবা শুনে, কোনোবাই মতা শুনে, কোনোবাই তাইৰ লগত থকা অনবৰতে অনুভৱ কৰে, আৰু সেই গোন্ধটো আচলতে সেই বস্তুটোৰ উপস্থিতিৰ এটা প্ৰমাণ। আৰু আজি তাই আমাৰ ঘৰলৈ অহাৰ লগে লগে সেই গোন্ধটো আমি ইয়াতো পাইছোঁ। এই কথাটো শুনাৰ লগে লগে মনীষাৰ গাৰ নোম শিয়ৰি গৈছে যে আচলতে কি বস্তু এইটো। তেতিয়া বায়েকে কৈছে, নাই, এই বস্তুটোৱে কাকো একো দিগদাৰ নকৰে, কিন্তু তাইৰ লগত থাকে আৰু তাই কেতিয়াবা সপোন দেখে। সপোন দেখি কেতিয়াবা এনেকুৱা কিছুমান কথা কৈ দিয়ে যিবোৰ একেবাৰে ফলিয়াই যায়। হয়তো চাগে তাই ভৱিষ্যতৰ কিবা কথা গম পাই যায়, আৰু সেই বস্তুটোৱে আচলতে তাইক সেই কথাবোৰ জনায়। এই কথাটো শুনি মনীষাইতো বিশ্বাস কৰাই নাই, বায়েকৰ লগত আৰ্গুমেণ্ট কৰিবলৈ লৈছে। কিন্তু দেউতাকে তেতিয়া কৈছে যে হয়, এনেকুৱা বস্তু নথকা নহয়, ময়ো শুনিছোঁ এনেকুৱা বস্তু। আৰু তেতিয়া দেউতাকে মনীষাক ক'লে, যদি তোৰ বেছি ভয় লাগিছে, তই এটা দোৱা আছে, দোৱাটোৰ নামটো মনীষাই আচলতে লিখি পঠিয়াইছিলে, যিটো মানে মোবাইলত দেউতাকে শুনিবলৈ তাইক ক'লে। আতাউল কুৰ্চি, আতাউল কুৰ্চি বোলা এটা দোৱা আছে। এই দোৱাটো আচলতে হনুমান চালিচাৰ নিচিনা। মুছলমান সম্প্ৰদায়ৰ ব্যক্তিসকলে এইটো ব্যৱহাৰ কৰে যেতিয়া ভয় লাগে। আৰু এই দোৱাটো বোলে ইমানেই বেছি পাৱাৰফুল যে এই দোৱাটো মাতিলে মানে বেয়া বস্তু ওচৰ চাপিব নোৱাৰে। গতিকে মনীষাকো ক'লে, যদি তোৰ মুখস্থ নাই, তই মোবাইলতে এই দোৱাটো লগাই পেলাই শুনিবি। দেউতাকে এই কথাটো ক'লে, আৰু লগে লগে দেউতাকেও মানে ধূপ ধূনা জ্বলাইছে, মানে বিভিন্ন ধৰণৰ কাম কৰিছে যাতে সেই গোন্ধটো নাইকিয়া হয়। কিন্তু মনীষাৰ বায়েকে কথাখিনি কোৱাৰ পাছত আচলতে তেওঁৰ মনটো অলপ সেমেকি গ'ল, আৰু লগে লগে তেওঁ এটা কথা ভাবিলে। তেওঁলোকৰ গাঁৱত এজন ককায়েক আছে, দেউতাকৰ মানে ককায়েক বুলি দাদা বুলিয়ে মাতে। তেওঁ আচলতে জৰা ফুকা কৰে বোলে, আৰু সেয়েহে এই কথাটো গম পোৱাৰ লগে লগে মনীষাৰ দেউতাকে তেওঁৰ ওচৰলৈ গ'ল। গৈ গোটেইখিনি কথা ক'লত মানুহজনে পানী জাৰি দিলে, আৰু সেই পানীটো জাৰি আনি মনীষাহঁতৰ গোটেই ঘৰত চৌপাশে ছটিয়াইছে। ককাক ওলাই যোৱাৰ পিছত মনীষাৰ বায়েকৰ জীয়েক ডাঙৰজনী, যিজনীৰ বয়স 5 বছৰ, তাইও কিবা এটা বস্তু দেখা পাই বিৰাট কান্দিবলৈ লৈছে। মানে চিলিঙৰ ফালে একেথিৰে চাই আছে আৰু তাই কান্দি আছে। ককাক আহি পানী ছটিওৱালৈকে তাই সেই কান্দোনটো বন্ধই হোৱা নাই। গোটেই ঘটনাটো মানে আচৰিত ধৰণৰ। আৰু সেই ইতিমধ্যেই মনীষাৰ বায়েকৰ যিগৰাকী বন্ধু আহিছিলে ঘৰলৈ, তেওঁ গোটেই কথাটো গম পালে, আৰু তাই বিৰাটেই মানে বেয়া ফিল কৰিছে। মানে কেঁচুৱাকেইটাই কান্দিছে, ঘৰত এটা উৎকট গোন্ধ সকলোৱে পাইছে, আৰু তাই যিহেতু জানে তাইৰ লগতে সেই বস্তুটো ঘূৰি ফুৰে, গতিকে তাই একো মানে কৰিবও নোৱাৰে সেই বিষয়ে, আৰু বিৰাটেই অসহায় অনুভৱ কৰি সকলোকে ক্ষমা খুজিছে। মানে তাইৰ কাৰণে ঘৰখনত ইমান অসুবিধা হৈছে। কিন্তু দেউতাকে যেতিয়া সেই পানী জাৰি আনিলে, পানী গোটেই ঘৰত ছটিয়াই দিলে, আৰু কেঁচুৱাকেইটাই হাতে ভৰিও ঘঁহি দিলে, তাৰপিছত লাহে লাহে সেই গোন্ধটো আচৰিত ধৰণে নাইকিয়া হৈ গ'ল, আৰু সকলোৱে তাৰপিছত আকৌ এটা মানে সুস্থিৰ পৰিৱেশ পালে। সকলোৱে শেষত শুবও পাৰিলে সেই নিশা। সেই নিশাটো তেনেদৰে পাৰ হ'ল। পিছদিনা ৰাতিপুৱা মনীষাৰ বায়েকৰ লগৰগৰাকী ঘৰলৈ ঘূৰি গ'ল, কিন্তু যাওঁতে সকলোকে ক্ষমা খুজি গ'ল নিশাটোৰ বাবে। যি অসুবিধা তেওঁলোকে ভুগিলে তাইৰ কাৰণে, তাৰ বাবে তেওঁ ক্ষমা খুজি ঘৰলৈ গুচি গ'ল। এই ঘটনাটো ঘটা আজি দিন হ'ল। মনীষাৰ কিন্তু সেই নিশাটো আজিও জল পট তেওঁৰ মানসপটত, আৰু সেয়েহে আমাৰ লগত সেই অভিজ্ঞতাটো শ্বেয়াৰ কৰিলে। অদ্ভুত ধৰণৰ এটা অভিজ্ঞতা আজি পঢ়িলোঁ, আচৰিত লাগিলে। আপোনালোকে পিছে শুনি কেনেকুৱা পালে জনাবৰ কাৰণে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ এই অভিজ্ঞতা ইয়াতেই সামৰিছোঁ। কাইলৈ নিশা পিছে আপোনালোকলৈ একো মানে ভৌতিক ঘটনা নানো, যিহেতু দেওবাৰ। সোমবাৰে কিন্তু নিশা আৰু এক ভৌতিক ঘটনা লৈ আপোনালোকৰ কাষ চাপিম। তেতিয়ালৈকে আহিছোঁ। ধন্যবাদ। শুভৰাত্ৰি।